প্ৰতিমা শইকীয়া মই ইউটিউব চেনেলৰ আজি প্ৰথম ব্লগ বনাবলৈ আহিছোঁ। আজি মানে আমাৰ বৰটেঙা খাব আৰু আমাৰ বৰটেঙা কাটিছে। ইমান ৰ'দতে আৰু বৰটেঙা খাবলৈ ভাল নহ'লে মানে ৰ'দত নেখালে আৰু কি হ'ব আৰু আপোনালোকেতো জানেই ৰ'দত নেখালে কি হয়, বেমাৰ হ'ব। এইটো চাওক আমাৰ পোৱালিটোৱে বৰটেঙা কাটিছে। মানে কাটি খোৱা নাই আৰু মই মানে অকণমান বহুত ধুনীয়া জেগা এডোখৰ দেখাব আহিছোঁ। এইবোৰ চাওক কিমান ধুনীয়া, মানে দেখি ইয়াত ফটো মাৰিবলৈ ভাল লাগিব DSLR। আমি অলপ চাওঁ আৰু বৰটেঙাটো কাটি কিমান পাইছেগৈ গৈ। বৰটেঙাটো কাটি হৈছেগৈ বাৰু দেই, তেওঁ ইমানো হোৱা নাই। আমাৰ ঘৰৰ বৰটেঙাবোৰ মানে ইমানেই ৰসাল, আমাৰ ঘৰৰ বৰটেঙা মানে একদম ৰঙা ৰঙা। এইয়া চাওক একদম ৰঙা ৰঙা, কিন্তু কিছুমান বৰটেঙা একদম ৰঙা ৰঙা নহয়। সদায় বৰটেঙা ৰঙাই হ'ব লাগে। টেষ্টি একদম মজা আৰু কাটি খোৱা নাই যেনিবা, মই আৰু টেঙা দেখিলে খাওঁ খাওঁ লাগে, সেইকাৰণে মই ফাৰ্ষ্টতে খায়ে ল'লোঁ আৰু। মজা। এইগৰাকীয়ে চাওক কেনেকৈ এৰাইছে। খা খা খা, বৰ মজা লাগে ৰ'দত বহি ৰবাব টেঙা। খা কেনে মজা। জোলকণ বৰ সোৱাদ, তৃপ্তি লাগিছে। বাহ বাহ, এয়া ইমান কণী হৈছেগৈ আৰু। পোৱালিটো ভাগৰ কাটিয়ে হোৱা নাই, অথনি পাই একেটাকে কাটি আছে আৰু আমাৰ ইয়াৰ বৰটেঙা গুচাই হৈছেগৈ গৈ। কিন্তু ভোট জলকীয়াটো মই এনেইহে আনিলোঁ নি, জলকীয়া দেখোন কোনে নেখালেই। কিন্তু পেটটো বহুতেই পৰিছে, ইমান জ্বলা দিলে এইজনীয়ে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰি দিব। কমেণ্টটো কৰিব যেনিবা লগতে আৰু কেনেকুৱা পাইছে। তো আজিলৈ বাই বাই।